মই এতিয়া গৈ আছোঁ মোৰ বন্ধুৰ ঘৰলৈ। ইভিনিং টাইমত সি মোক বহুতবাৰেই ফোন কৰিছিলে। যিমান পাৰোঁ তাইৰ ঘৰলৈ সোনকালে যাবলৈ মই চেষ্টা কৰিলোঁ। আচলতে কথাটো এনেকুৱা হ'ল যে তাৰ অতি মৰমৰ, অতি চেনেহৰ কুকুৰটো আজি সিহঁতৰ মাজত নাই। বহুত দিনৰ পৰা বেমাৰত ভুগি আছিলে। আজি ঘপককৈ সি ইহঁতৰ মাজৰ পৰা হেৰাই গুচি গ'ল। আমিও সোনকালে পালোঁহি। যিমান পাৰোঁ সোনকালে ঘৰৰ পৰা ইয়াক লৈ যাবলৈ চেষ্টা কৰিলোঁ, কাৰণ ঘৰৰ সকলোৰে মনটো আজি বহুত বেয়া। বজাৰত সোমালোঁ, যিখিনি কিনিবলগীয়া বস্তু আছিল ধূপ কিনিকৈ আমি পালোঁগৈ মৰিগাঁও শ্মশানত পালোঁগৈ। আহি পোৱাৰ লগে লগে দাদাহঁতে মাটি খান্দাৰ কাম আৰম্ভ কৰিলে আৰু লগে লগে বৰষুণো আহিব ধৰিলে আৰু মোৰ লগৰটোৱে অলপ গাঁত খান্দিলে আৰু দাদাহঁতেও বহুত কষ্ট কৰি গাঁত খান্দি আছে আৰু লগৰটোৰ মুখখনলৈ চাওক, আজি তাৰ মনটো সঁচাই বহুত বেয়া। সি সৰুৰ পৰাই খুৱাই বোৱাই ডাঙৰ দীঘল কৰা সেই হাত দুখনেৰে আজি শেষ বিদায় দিলে। সেই দুখটো অকল মই বুজি পাইছোঁ, আপোনালোকে ভিডিঅ' চাই পেলাই নিশ্চয় বুজি পাইছে। দুখ বা কষ্ট পালে জীৱ জন্তু সকলোৱে কান্দে। যেতিয়া নিজৰ আপোনজন হেৰাই যায়, সেই দুখৰ কোনো বাক্য নাই আৰু বেছি ক'বলৈ একো নাই। সি য'তে থাকক, সুখত থাকক। আমি সকলোৱে তাক শেষ বিদায় দি আমি ঘৰলৈ গুচি আহিলোঁ।